তো হে গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আৰু আশা কৰা আপোনালোক ভালে আছে আৰু ৰাতিপুৱা লগ পালোঁ আজি এটা নতুন ব্লগত তো ৰাতিপুৱা উঠিছোঁ আজি 5:58 বাজিলে এতিয়া আৰু 6টা বাজিবই আৰু মানে মই ভাবিছিলোঁ মই ৰাতিপুৱা আজি উঠিছোঁ নেকি কিন্তু ৰাস্তাত আহি যায় দেখা পাইছোঁ মানুহ পূৰা মানে মানুহবিলাক ন কিমান ৰাতিপুৱা উঠি চাওক ন 5টা মানে 4:30 5টাতে আৰম্ভ হৈ যায় আৰু এই চান্দমাৰী ব্ৰিজ পাইছোঁ মই চান্দমাৰী ব্ৰিজ মানে ন ৰাতিপুৱা মানে একদম ৰাতিপুৱাৰ পৰা 7টা মানলৈকে পূৰা চব এটা ছাইড বন্ধ থাকে চব মানে সেই মৰ্ণিং ৱাকৰ কাৰণে দিয়ে আৰু সেইটো মানে টাইমটো 7টা মানৰ পিছত আৰু খোলা দিয়ে আৰু ৰাতিপুৱা উঠিব পাৰিলে ন মানে স্বাস্থ্যৰ কাৰণেও ভাল আৰু নিজৰ মনটোও ভাল লাগে ফ্ৰেছ লাগে গাটোও ভাল লাগে পাতল আৰু সেনেকৈ আৰু উঠাটো মানে বহুত টান কিন্তু যদি উঠিব পৰা যায় ন বহুতে ভাল লাগে আজি মই 5:30 মানত উঠিছোঁ একবাৰ উঠি কিনে ভাবিছোঁ ইমান আন্ধাৰে কি কৰিম মানে ইমান ঠাণ্ডা মই মানে ঘুমি থাকোঁ নেকি বুলি কিনে আৰু এবাৰ হেৰি কৰিলোঁ তাৰপিছত নাই নহ'ব বুলি যাবই লাগিব বুলি সেইকাৰণে ওলাই আহিছোঁ আজি এটা ঠাই দেখাবৰ কাৰণে এতিয়া মই গৈ আছোঁ এটা বঢ়িয়া এটা ভিউ পইণ্টলৈ গুৱাহাটী ভিউ পইণ্ট পূৰা ব্ৰহ্মপুত্ৰ ৰিভাৰ তো বেলি ভিউলৈকে যাই আছোঁ মই আৰু বেলি ভিউৰ এটা সুন্দৰ দৃশ্যটো আপোনালোকক দেখাই দিম আৰু দিয়ক চাই থাকিব আপোনালোকে পিনে যাম আমবাৰী হৈ ৰাইট ছাইড আৰু গুৱাহাটীখন চাওক না চব কাউৰে ভৰ্তি মানে চব ডাষ্টবিনত কাউৰ বেলেগ একো নাপায় কিন্তু চব কাউৰৰ কাৰণে বিখ্যাত আৰু পূৰা একদম তামাম কাউৰ থাকে সেইটো হৈছে তাৰকা গৃহ প্লেনেটৰিয়াম মই কিন্তু সৰুতে বহুত প্ৰথমতে একবাৰ আছিলোঁ তাৰকা গৃহত ইয়াতে আৰু বাপৰে বাপ মাথা চাথা ঘূৰাই গৈছিল পূৰা কেতিয়া মানে ওলাব পাওঁ এনেকৈ লাগি গৈছিল আৰু আজি ইয়াতে এখন মাছৰ বজাৰ আছে এইখিনিতে আছিলে ক'ৰবাত গ'ল এইখিনিতে আছিল নেকি ক'ৰবাত আৰু এইফালে গাইছ চাওক ব্ৰহ্মপুত্ৰৰ পাৰে গৈছোঁ ব্ৰহ্মপুত্ৰৰ পৰা মানে দেখা নাপাই হৈ গৈছে পূৰা কুঁৱলী হৈ গৈছে কি হৈছে মানে মাছৰ বজাৰ এখনে মাছৰ বজাৰ গাইছ মানে মাছৰ কাৰণে বিখ্যাত উজন বজাৰ বুলি ক'লে আৰু মাছৰ কাৰণে বিখ্যাত আৰু পূৰা একদম চব লোকেল মাছ পোৱা জেগা ৰাতিপুৱা ন চব জাল মানে সেই ব্ৰহ্মপুত্ৰত জালত উঠাই ইয়াতে চব বিক্ৰী কৰিব আহে ন সেইকাৰণে চব লোকেল মাছ পোৱা যায় সৰু মাছ ডাঙৰ মাছ যি লাগে আৰু চব লোকেল পোৱা যায় তো সেইকাৰণে মানে উজন বজাৰ বুলি ক'লে চব মাছৰ কাৰণে বিখ্যাত আৰু পূৰা চব মাছে পোৱা যায় মাছৰ বজাৰ বিহুৰ টাইমত ন এনেকুৱা ভিৰ হয় মানে মাছৰ কাৰণে কি ডাঙৰ চিতল মাছেই হওক বৰালি মাছেই হওক চব মানে চব মাছ পোৱা যায় বেলি ভিউ এই চাওক কাউৰ টামাকা কাউৰ চাওক গাইছ বাপৰে বাপ গাইছ এইটো হৈছে বেলি ভিউ আহি পালোঁ মই আৰু চাওক ন গাইছ অলপ আগলৈকে যাই আহোঁ মই আগত চাওঁ কি আছে যাব পাৰে নে নোৱাৰি আগত বন্ধ গাইছ আগত যাব নোৱাৰিব ইয়াৰ পৰা মজাকৈ দেখাই দিম গাইছ চাওক এইটো হৈছে বেলি ভিউৰ দৃশ্য আৰু চাওক চাৰিওফালে এইডাল গছডাল চাওক গাইছ আৰু আপোনালোকে চাগে চিনিয়ে পাব আৰু অকণমান এটা ক্লিপ দেখাই দিম মই অলপ পিছত জুবিনদাৰ এটা জনপ্ৰিয় গীত ভবাই নাছিলোঁ সেইটো গানৰ শ্বুটিংটো ন ইয়াতে কৰা হৈছিল এইডাল গছ চাওক গাইছ এইডাল কি ধুনীয়া গছ আৰু ইয়াতে শ্বুটিং কৰা হৈছিল দীপলিনা বাই মোৰ স্কুটিখন য'ত আছে সেইখিনিতে থিয়া হৈছিল আৰু এইখিনিতে শ্বুটিং কৰা হৈছিল কি মজা চাওক এই সেইফালৰ পৰা শ্বুট লৈছিল আৰু এইফালে চব ব্ৰহ্মপুত্ৰ পাৰতে হয় এইটো আৰু উজন বজাৰ হয় এইটো আৰু কৈছোঁ ন মই এইফালে কাউৰৰ কাৰণে বিখ্যাত পূৰা চব গুৱাহাটী কাউৰৰ কাৰণে চব গোটেই কাউৰে পূৰা গছত ব্ৰহ্মপুত্ৰই চাওক এইফালে দূৰত পূৰা মাছ মাৰি আছে এইফালে আৰু ইয়াতে ন পূৰা এক্সাৰচাইজ কৰিব আহে মানুহবিলাক চব মানে ইয়াতে আহে কাৰণ পৰিৱেশটো নেচাৰ ন ভাল ব্ৰহ্মপুত্ৰ পাৰত মানে এটা ফিলিংছ এটা পোৱা যায় ন সেইকাৰণে মানে চবেই এইখিনিতে আহে এই তলত চাওক চব মাছ ওলাই গৈছে পূৰা মাছ বিক্ৰী কৰিব গৈছে চব এতিয়া মই ইয়াৰ পৰা ওলাই দিওঁ আৰু 3 1 2 3
ভিৰে গাইছো গাড়ীয়ে গাড়ী দেখোন মাছৰ গাড়ী বাপৰে সোমাবতো নোৱাৰি কিজানি তো নোসোমাও দিয়ক আজি বহুত ভিৰ বাপৰে তাৰপিছত ক্ৰিকেট চলি আছে আৰু এইটো হৈছে উগ্ৰতৰা মন্দিৰ এদিন আহিম ৰ'বক কেতিয়াবা সময় পালে আহি যাম আৰু এতিয়া বাজিলে 6:30 আৰু 7টা 7:30 বজাত নহয় এইখিনি এনেকুৱা ভিৰ হ'ব আৰু টাইমত আৰু চব মানে স্কুলৰ টাইম হৈ যাব ন ইয়াতে মহৰ্ষি বিদ্যা মন্দিৰ নেকি আৰু ইয়াতে আছে তো এইখিনি জেগাত তামাম ভিৰ হয় আৰু য'ত স্কুল আছে ন আৰু তাতে মানে বহুত ভিৰ হয় ৰাতিপুৱা টাইমত 7:30 8টা আৰু গাছ এইটো হৈছে আছাম ট্ৰিবিউন আৰু এইটো চব পেপাৰ চেপাৰ লৈ গৈ আছে মানুহবিলাক আৰু চব ঘৰে ঘৰে পেপাৰ দিব যাব আৰু এতিয়া আৰু গাছ য'ৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ আৰু আহি মই সেইখিনি জেগা পাই গ'লোঁ আৰু এটা চাইড পূৰা বন্ধ সেইটো চাইড পূৰা বন্ধ আৰু এইটো চাইডে মানে খোলা আছে তো চাওক সেইফালৰ পৰা মানুহ পূৰা ভৰ্তি হৈ গৈছে মৰ্ণিং ৱাক কৰা মানুহ কম দিনত মানে বহুতখিনি কাম হৈয়ে গ'ল আৰু এতিয়া মানে চব পষ্টবিলাক হৈ গৈছে এতিয়া ওপৰত চব ঢালাইখিনি আছে আৰু হৈ গ'লে বহুতে মানে এনেকুৱা এখন লাম্বা ব্ৰিজ হ'ব ন গাইছ বাপৰে বাপ ইয়াৰ পৰা কমাৰ্চ পইণ্টৰ পৰা পূৰা ডাইৰেক্ট সুন্দৰপুৰলৈকে পৰা ব্ৰিজ কিমান চাওক কিমান লাম্বা ব্ৰিজ মোটা কমেও 3-4 কিলোমিটাৰ হ'ব এখন মুকলি হয় ন মই পূৰা এটা ভিডিঅ' বনাই দিম কি মজা কৰি তো গাইছ মই ৰুম পালোঁৱে আৰু অলপমান বাকী আছে আগত পাই গ'লোঁ তো আজিলৈকে এইখিনিতে এৰোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগে এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈকে এইখিনি কিলে মই এটা